আজিৰে পৰা আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশন। উখল-মাখল হৈ পৰিছে ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাওহাৰু ফৌঠাৰ। বড়ো সাহিত্য, ভাষা-সংস্কৃতি আৰু অনুপম লোককৃষ্টিৰ প্ৰসাৰৰ বাবে বড়ো সাহিত্য সভাৰ অনুষ্ঠানথলী দাওহাৰু ফৌঠাৰ সজাই তোলা হৈছে আটক-ধুনীয়াকৈ। বিগত কেইবাদিনো ধৰি ২৫খনকৈ উপ-সমিতিয়ে দিনে-নিশাই পৰিশ্ৰম কৰি দেশ-বিদেশৰ প্ৰতিনিধি আৰু অতিথিসকলক আদৰিবলৈ সাজু হৈছে বড়ো সাহিত্য সভা। ইতিমধ্যে আজি ৰাতিপুৱা ৮:৩০ বজাতে সভাৰ তোৰণ স্বৰ্গীয় লম্বোদৰ বড়ো স্মৃতি তোৰণ মুকলি কৰে ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়াই। অসম চৰকাৰৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা মুকলি কৰাৰ লগতে প্ৰতিনিধি ভৱন, অতিথিশালাকে ধৰি অন্যান্য কোষসমূহো মুকলি কৰা হয়। आं गोबाव बुंनो सानाखै जिहेतु आंहा मोजां नङा आसा खालामगोन गासै फारिलाइया मोजाङै जाथों। जय गिदिमुसालि दखन खनायनि जय जय बर' थुनलाइ आफादनि जय जय बर' थुनलाइ आफादनि जय। অসমৰ লগতে পশ্চিমবংগ, নেপাল, ভূটান, বাংলাদেশ আদিৰ পৰাও প্ৰতিনিধিৰ আগমন হ'ব এই তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সভালৈ। কাইলৈ বিভিন্ন কাৰ্যসূচীৰ লগতে দিনৰ ১১ বজাৰ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা। আনহাতে পৰহি অৰ্থাৎ ২২ জানুৱাৰীৰ মুকলি সভাত উপস্থিত থাকিব ক্ৰমে সদৌ অসম সাহিত্য সভাৰ সভাপতি ড পৰমানন্দ ৰাজবংশী, ব্ৰিটিছি প্ৰধান হাগ্ৰামা মহিলাৰী, অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, সাংসদদ্বয় ক্ৰমে বিশ্বজিৎ দৈমাৰী আৰু দিলীপ শইকীয়া প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট অতিথি।